বৰপেটা সমষ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ কৰ্মশালাত মন্ত্ৰী ৰঞ্জিত দাস সম্প্ৰতি পঞ্চায়ত প্ৰতিনিধিসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বৰপেটা বিধানসভা সমষ্টিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ আজি এক কৰ্মশালা অনুষ্ঠিত হয়। বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত এই কৰ্মশালাৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধিসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্মৰ বিষয়ে বিভাগীয় বিষয়া তথা সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে। এই কৰ্মশালাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ পৰা তেওঁলোকৰ কাম-কাজৰ বুজ লোৱাৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কিদৰে আঁচনি গ্ৰহণ কৰি কাম কৰিব লাগিব সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া যোগকৃষ্ণ ৰাজবংশীয়ে কৰ্মশালাত উপস্থিত থাকি মন্তব্য কৰে যে নতুন চিন্তাৰ এনে প্ৰশিক্ষণ ব্যৱস্থাই পঞ্চায়তবোৰক শক্তিশালী কৰাৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়নক অধিক ত্বৰান্বিত কৰিব। বৰপেটা জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কৰ্মশালাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া যোগকৃষ্ণ ৰাজবংশী, খণ্ড উন্নয়ন বিষয়াসকল, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সভাপতি, সভানেত্ৰী তথা সদস্যসকল আৰু ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ।